हेलो फ्रेंड्स तो आजिर ब्लगटुत मैं आपनालोकर एखान सेगुনৰ बागिचा देखुवाम। सेगुन माने गाछ আছে एबार आइतो एखान एबार तामुल আছে तामुल आरो पाনৰ पान तो এই বাগানখন চাও অকচোন প্ৰকৃতি কি ধুনিয়া ধুনিয়া চাই আছে। এতিয়া গছ বিলাক আছে এই গোটেইবিলাক আপোনালোকে এই গোটেইবিলাক গাছ ৰোৱা হৈছে। ইয়াত চেগুন আছে, গমাৰি, চেগুন সকলোবোৰ ভাল ভাল গছ ইয়াত আছে। চাই কিমান ভাল লাগিছে। ইয়াৰ মোটামুটি প্ৰায় 1 বিঘামান মাটি আছে। এই গোটেই মাটি বিঘাত গোটেইখিনি চেগুন আৰু গমাৰিৰে খেতি কৰা হৈছে। দেখিছেনে কি ধুনীয়া। প্ৰায় প্ৰত্যেকডাল গাছ ডাঙৰে হৈছে। চেগুন গাছৰ পৰা যে চেগুন গাছৰ গমাৰি গাছৰ পৰা কিমান উপকাৰ হয় আপোনালোক সকলোৱে জানেই। চাওকচোন কি ধুনীয়া দেখা হৈছে। আমাৰ ইয়াৰ বাগানখনৰ মালিকে কোৱা মতে ইয়াত বোলে পোনপ্ৰথমে গমাৰিৰ গুটিবিলাক ঘৰতে গজাইছিলে। গমাৰিৰ গুটিয়া ঠাইত ঘৰতে গজাই ইয়াত আনি ৰুইছে আৰু চেগুনৰ পুলি অৱশ্যে কিনি অনা বুলি কৈছে। তেওঁ প্ৰথম যেতিয়া ৰুইছিল তেতিয়া ইয়াত বেৰা দিছিল। প্ৰায় 2 বছৰ যেতিয়া অলপ অলপ ওখ হ'ল তেতিয়া বেৰাবোৰ উঠাই দিছে। বেৰবোৰ উঠাই দিয়াৰ পিছত এইখিনি হৈছে, বহুত চৰা হৈছে। তো আপোনালোকে এনেকৈ গছ ৰুব, গছ ৰুই এবাৰ প্ৰকৃতিৰ পক্ষে ভাল কৰিব। তো এতিয়া আমি বাগানৰ তলৰ পিনে চাওঁ। এইবছৰ ঢেকীয়া ইয়াৰ পৰা প্ৰায় বহু মানুহ ঢেকীয়া লৈ যায়। গোটেইটো দৃশ্য চাবলৈ বৰ ধুনীয়া। এই আগৰ পৰা চা এইবোৰ দেখিছেনে। এইবোৰতো প্ৰায় ঔষধি গছে। আমাৰ এইবিলাক বেমাৰত মানে কেতিয়াবা কাটা চিঙা হ'লে বা এই পুৰণি ঘাঁহৰ গঁৰাল গুচাবলৈ ব্যৱহাৰ কৰা হয়। চাওকচোন কি ধুনীয়া হৈছে। তো আপোনালোকে এনেদৰে গছ ৰুব। আমাৰ প্ৰকৃতিৰ পক্ষে গছ কিমান ভাল আপোনালোক সকলোৱে জানে। এই গোটেই বাগানখন কিমান সহজ পদ্ধতিৰে কৰিব পাৰি। আপোনালোকে এনেদৰে গাছ ৰুৱক, প্ৰকৃতিৰ ৰক্ষা কৰক আৰু গাছৰ দ্বাৰা উপকাৰ হওক, লাভান্বিত হওক। আমাক দেখুৱালে এইবোৰ তামোল ৰুইছে। এইখন গোটেই তামোলৰে বাগান। আপোনালোকে প্ৰথমতে দেখিছোঁ ইয়াত কিছুমান প্ৰায়ভাগ আছে বস্তু যিখিনি লাগে তামোলৰ সৈতে তামোলো ৰোপণ কৰিব। বৰ্তমানটো তামোলৰ কিমান চাহিদা আপোনালোক সকলোৱে জানে। এতিয়াও এনেকুৱা যে ঠাই আছে, যিমানে আমাৰ পৃথিৱীখন ডিজিটেল হৈছে সিমানে গছ গছনি বহুত ক্ষয়ক্ষতি হৈছে। এতিয়াও কিছুমান এনেকুৱা ঠাই আছে যিবিলাক চালেই ভাল লাগে, যিবিলাকক আহিয়ে ভাল লাগে। গছ গছনিৰে আৱৰা এখন সুন্দৰ ঠাই। গছ ৰুব কৰিব। গছৰ উপকাৰিতাৰ বিষয়ে মই আপোনালোকক জনালোঁ। আজিৰ এই ব্লগটোত মই যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। তো আজিৰ কাৰণে বাই বাই।